বান্ধৱীসকল, হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউট কোঅৰ্ডিনেটৰৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে। আৰু এই পদত এপ্লাই কৰিবলৈ হ'লে অসমৰ যিকোনো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ পুৰুষ আৰু মহিলাই আবেদন কৰিব পাৰিব। আবেদন কৰা প্ৰাৰ্থীসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰাৰ বাবে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, গৈ এপ্লাই কৰিব পাৰিব। আৰু কোনো ধৰণৰ এক্সাম নহয়, কোনো ধৰণৰ ইণ্টাৰভিউ নহয়। ইয়াত মুঠ পদৰ সংখ্যা ৬,৪৭৪টা পদ মুকলি কৰা হৈছে। আৰু ST, SC, OBC, MOBC, জেনেৰেল কেণ্ডিডেটৰ বাবে পদ মুকলি কৰা হৈছে। আৰু বয়স হ'ব লাগিব 18 বছৰৰ পৰা 48 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত শিক্ষাগত অৰ্হতা SSLC, HS, এনি গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব। ইয়াত দৰমহা 8,000ৰ পৰা 16,000 টকালৈকে প্ৰতি মাহে চেলাৰী পাব। আৰু ইয়াত জবটো হ'ব তেজপুৰ, বালিপাৰা, বিশ্বনাথ, গহপুৰ, বিহুপুৰীয়া, উত্তৰ লখিমপুৰ, ঢকুৱাখানা, গোগামুখ, ধেমাজি, চিলাপাথাৰ, জোনাই, তিনিচুকীয়া, শদিয়া, ডিব্ৰুগড়, নাহৰকটীয়া, নামৰূপ, মৰাণ, সোণাৰী, ডিমু, নাজিৰা, শিৱসাগৰ, আমগুৰি, যোৰহাট, তিয়ক, তিতাবৰ, মাজুলী, গোলাঘাট, বোকাখাট, ঢেৰগাঁও, সৰুপথাৰ, নগাঁও, কলিয়াবৰ, চামগুৰি, নগাঁও, কামৰূপ, লামডিং, হোজাই, মৰিগাঁও, জাগিৰোড, লাহৰীঘাট, খেত্ৰী, সোণাপুৰ, বেলতলা, মৰিগাঁও, নাৰেংগী, উত্তৰ গুৱাহাটী, বাইহাটা, চাৰিআলি, হাজো, শুৱালকুছি, পলাশবাৰী, মিৰ্জা, ছয়গাঁও, বকো, দুধনৈ, গোৱালপাৰা, লখিমপুৰ, মানকাছাৰ, ধুবুৰী, বিলাসীপাৰা, চাপৰ, গৌৰীপুৰ, অভয়াপুৰী, বঙাইগাঁও টাউন, কোকৰাঝাৰ, বিজনী, বৰপেটা ৰোড, বৰপেটা টাউন, পাঠশালা, কলগাছিয়া, ভেল্লা, সৰ্থেবাৰী, নলবাৰী টাউন, টিহু, মোকালমোৱা, মছলপুৰ, শালবাৰী, ভৰমা, বাক্সা, তামুলপুৰ, ভেৰগাঁও, ওদালগুৰি, ৰৌতা, মংগলদৈ, চিপাঝাৰ, খাৰপেটীয়া, দলগাঁও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত এইকেইটা পদৰ চাকৰি হ'ব। আৰু আবেদন কৰা প্ৰাৰ্থীসকল অহা 30 জুন 2025 তাৰিখৰ ভিতৰত আবেদন কৰিব পাৰিব। তাৰ বাবে দুটা ৱেবছাইট মুকলি কৰা হৈছে। এই দুটা ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব, নাইবা আমাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, গৈ এপ্লাই কৰিব পাৰিব। যদি কিবা বুজি নাপায় তেনেহ'লে এইকেইটা নম্বৰত যোগাযোগ কৰিব পাৰিব। থেংক ইউ।